হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ পিছত অসমীয়াত ব্লগ এটা লৈ আহিছোঁ। আজি বহুত চিকেন কৰ্মা একদম খাবলৈ মন গৈ আছিলে, চ' চিকেন কৰ্মা অকণমান বনালোঁ। মোৰ একচুৱেলি প্ৰেগনেঞ্চি ক্ৰেভিং হয়, আৰু লগতে একদম চিম্পল যোনটো আমি কওঁ চাদা পোলাও, সেয়া বনালোঁ। আৰু লাকিলি আজি এইখিনি বনাই থাকোঁতে ৱেডাৰটো ইমান ধুনীয়া হৈ গ'ল নহয়, বৰষুণৰ বতৰ। আৰু এয়া বেটা একদম খাই বৈ পষ্টি মাৰি শুই আছে। আজি এটা মতা মেকুৰীৰ লগত কাজিয়া লাগি আছে। যিহেতু মতা হয়, আৰু খঙতে আহি পেলাই কি কৰিছে দেখাওঁ ৰ'ব মই। এয়া চাওকচোন, বেড কাভাৰখন গোটেই নখ মাৰি মাৰি ফালি পেলালে। প্ৰায়ে কৰে এনেকুৱা, মানে খং উঠি থাকিলে প্ৰায়ে তাৰ এনেকুৱা হয় আৰু আহি বেড কাভাৰ ফালে। আৰু এইফালে মিছ'ৰ পৰা আজি পাৰ্চেল এটা ডেলিভাৰ হ'ল। দুৰ্গা পূজাৰ কাৰণে কিবা এটা সৰু সুৰা বস্তু দিছিলোঁ, এচেচৰিজ হয়। কি হয় মই নেক্সট মিনি ব্লগত আপোনালোকক বা ইউটিউব শ্বৰ্টত নিশ্চয় শ্বেয়াৰ কৰিম। আগলৈ মোৰ ব্লগবিলাক চাই থাকিব আৰু মৰম দি থাকিব। বাই।